ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল ডিডাস ব্লগছ। আজি ৰাতিপুৱাই পৰা আৰম্ভ কৰিছোঁ, মোটামুটি এতিয়া 6টা বাজিছে। আজি আমি গৈ আছোঁ পিকনিক। ক'ত গৈ আছোঁ আপোনালোকে থাম্বনেইলটোত চাই গমেই পাইছে। তো এতিয়া বলক আজিৰ ব্লগটো আজি ৰাতিপুৱাই পৰা আৰম্ভ কৰোঁ। মোৰ লগত এই 4টা বান্ধৱ আছে, সঞ্জয়, ৰাতুল, ৰাজু আৰু এতিয়া মই আপোনালোকৰ হোষ্ট গৈ আছোঁ। তো বলক আজি ৰাতিপুৱাই গৈ ব্লগটো আপোনালোকে চাই যাওক। মাংস লৈ ল'লোঁ আজি খানাৰ কাৰণে। ইয়াতে মাংস লৈ ল'ব পাৰে, বিৰাট ধুনীয়া কম দামত দি আছে মাংস। 150 টকা আৰু 700 টকা। ব্ৰইলাৰ মাংস 150 টকা আৰু কটা মাংস 700 টকা। আহিব ডঙৰ চকতে আছে দোকানখন। ইয়াৰ ফেক্টৰীৰ পৰা লৈ আছোঁ ব্ৰেকফাষ্টৰ কাৰণে। আমাৰ ইয়াৰ শৰ্মা বেকাৰী ৰাইচ এয়া গাড়ী আমাৰ বলক এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আজি চবেই জহন্নমে যাই আছো। আলু কৈ আলু 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 কৈ অনুসকল আহি পালোঁ ভৈৰৱকুণ্ড। ইয়াতে টিকেট কৰি ল'লোঁ। এতিয়া গাড়ী সোমাই আছোঁ ভিতৰত। ভালে বহুত মানুহ আহিছে, মানে বহুত মানুহ আৰু আপোনালোকে চাব পাৰে। ইয়াতে মানে সেই গাড়ী সেইটো চাইড অৰুণাচল বৰ্ডাৰ পৰে আৰু লেফ্ট চাইডৰ এইটো ভূটান পৰে। আৰু ইয়াতে কমলা আৰু আনাৰসৰ মানে পাহাৰীয়া যিহেতু ইয়াতে অলপ সস্তীয়াকৈ পাম, যাওঁতে লৈ যাব লাগিব। আৰু এতিয়া অলপ আগফালে চাওঁ জেগা কোনফালে খাবৰ কাৰণে ভাল জেগা আছে। তো বন্ধুসকল পানীৰ ধাৰ চাওক কি খুঁত, মানে এয়া মই পাৰ হওঁতে মানে মোৰ অৱস্থা চাওক, পূৰা পানী একদম আঁঠুৰ ওপৰলৈকে জিকিল। আৰু কি কৰিম, উপায় নাই। এয়া আমি জেগা বিচাৰি এইখিনি পালোঁ। মানে দুয়োফালে পানী আছে, তাৰ মাজতে লেফ্ট ফালে যিখিনি পাহাৰ দেখিছে এইখিনি অৰুণাচলৰ পাহাৰ, সেইপিনেও মানুহ আছে আৰু আমি আছোঁ এইপিনে। আৰু এয়া চিলিণ্ডাৰ কিবা কিবি বাই বস্তু যিখিনি আছিল আমি চব এনেকৈ ধৰি ইজনে সিজনৰ হাতত দি কিনে পাৰ কৰি আছোঁ। এতিয়া আৰু বাকী বস্তুখিনি পাৰ কৰি লওঁ। দেখা যাব হাতীয়ে দেখা পাইছে, তাতে সেমুৱাকৈ আছে মোৰ লগৰ হাতী। আৰু বাকী ইপিনে বস্তু বাহিনীখিনি আহিছে। এতিয়া আৰু বনোৱা মিলা লাহে লাহে ষ্টাৰ্ট কৰোঁ। বস্তুখিনি মোটামুটি আহিছে, চব ভাগৰ চাগৰ লাগি বহি লৈছে, কাৰণ পানীটো বিৰাট ঠাণ্ডা আৰু শিলবিলাক পূৰা ভৰিত লাগি আছে। এইপিনে চাওক এইবিলাক তেখেতসকলৰ সোনকালে আহিছে কিজানি, বনোৱা মিলা শেষেই হ'ব হ'ল, খাব ধৰিছে। এতিয়া আৰু আমি লাহে লাহে আমাৰ কামবিলাক আগবাঢ়ি কিনে কৰি যাওঁ। চব ভাগৰত অৱস্থাই নাই, বহুখিনি খোজকাঢ়ি আহিছোঁ। ৰান্ধনি আৰু কাম চলাইছে, বনোৱা মিলাৰ যিখিনি যা যোগাৰ আছে চব ৰেডি কৰি আছে। তো দেখা যাওক কিমান দেৰি লাগে। বঢ়িয়া এটাই কাম কৰি আছে, যোনটো মানুহ সদায় কাম নকৰে। হে জেলি ব্ৰেকফাষ্ট চলি আছে। বন্ধুসকল আমাৰ চলি আছে চব বনোৱা মিলা। এয়া আজিৰ খানাৰ বিশেষ স্পেচিয়েল, মানে 1 নম্বৰ আইটেম গাহৰি। এইপিনে আমাৰ কুক আজি এখেত দুজন। আৰু এতিয়া চাওক আমাৰ ইয়াতে মানে খানাৰ মানে আপোনাৰ কি হ'ল, মানুহ চাৰিওফালে আছে। তো আমাৰ ইয়াতে যদি আমি ফ্ৰেছ হ'বৰ কাৰণে মানে পেচাব পায়খানাৰ কাৰণে কিবা অপশ্যন একো নাই আমাৰ ইয়াত। তো চবৰে ইউৰিন লাগিছে, তো আমি এটা ফল্ডিং ছিষ্টেমত ইউৰিনেল বস্তু বনাই লৈছোঁ। এইটো তিৰপালৰ তলত সোমাই কিনে আমি ধুনীয়াকৈ নিজৰ বাথৰুমটো কৰি লওঁ। কৰি কিনে এজন সোমাই আছে, তাৰপিছত নিজে ওলাই আহিব। তো এইটো ছিষ্টেমত আমি এটা উপায় কৰি কিনে আমাৰ কামখিনি কৰি আছোঁ, কাৰণ অপশ্যন ইয়াত একোৱেই নাই। চাব পাৰে চাৰিওফালে মাত্ৰ মানুহ আৰু আমি আছোঁ পূৰা মাজত।
তো বন্ধু বান্ধৱীসকল আমাৰ মোটামুটি গোটেইখিনি অৱস্থা এয়া ফটো উঠি আছে চবে পিকনিকৰ এটা এটা স্মৃতি লগত লৈ যাবৰ কাৰণে চবৰে আৰু এয়া ভাত বহাইছে এইপিনে আমাৰ বেনিদাই জোতা সেকি আছে কাৰণ জিকিছিলে এয়া কি কৰি আছে পানী গৰম তেলত পানী ঢালিলে জানো ৰান্ধনি নতুন কিবা কিটিপ হ'ব নিশ্চয় তো এয়াই আৰু ভাতখিনি হ'লে আমি খোৱা আৰম্ভ কৰিম পাপৰ চাপৰ ভাজি আছে এখেতে জোতাই শিকি আছে আকৌ যাওঁতে জিকিব আৰু এয়া চাওক যেতিয়া লগৰ বন্ধুখিনিয়ে লগ হয় তেতিয়া এনেকুৱাকৈ আমাৰ ফূৰ্তি ফাৰ্তা হয় পিকনিকত বিশেষকৈ এইটো কাৰণতে অহা যায় কাৰণ লগৰ লগখিনি আমি যাতে নিজৰ মত বিনিময় কৰিব পৰা আদান প্ৰদান কৰি অকণ ফাল্টু কৰিব পাৰোঁ এয়া তাৰে এটা প্ৰতীক তো বন্ধু বান্ধৱীসকল চবেই ভাবি আছে আমাৰ লগৰকেইটা কাজিয়া কৰিছে বুলি কিনে দুজনমানে সুধিব আহিছিল বাট কাজিয়া নহয় আমি কৈ দিলোঁ যে আমি ধেমালি কৰি আছিলোঁ আৰু এতিয়া চাওক আমাৰ খোৱা বোৱা গোটেইখিনি হৈ গ'ল আৰু অৰুণাচলৰ ফালে লাইট জ্বলোৱা আৰম্ভ কৰিলে কাৰণ 4:45 হ'ল আৰু আমাৰ যিবিলাক লেতেৰা পেতেৰা আছে সেইখিনি আমি জ্বলাই শেষ কৰিলে আৰু 2-1জনমান খাবলগীয়া আছে তেখেতসকলে খায়ো আছে আৰু বাচন পাতি গোটেইখিনি ক্লিন কৰি আমি ৰিটাৰ্ণো কৰিব লাগিব পেণ্ডেলত তো যিয়ে নহওক বাৰু এতিয়া আৰু আমি লাহে লাহে যোৱাৰ বস্তুবোৰখিনি সামৰি যাবৰ কাৰণে ইয়াৰ পৰা সেয়া কৰিম তো যিয়ে নহওক বাৰু মোৰ ভিডিঅ'টো মানে পিকনিকৰ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নিশ্চয় আপোনালোকে চাই ভাল পালে আৰু আপোনালোকেও পিকনিকত যাই গম পাওঁ তো যিয়ে নহওক বাৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্লিজ আজিলৈকে এইখিনিয়ে ধন্যবাদ আপোনালোকে আশা কৰিছোঁ ভাল পালে